এই আপোনালোকে যে এই মিক্সাৰ সেট বিলাক যে কিনিব নহয় এইবিলাক আপোনালোকে ব্ৰ্যান্ড লগাব কিন্তু পিলাৰ টেপ মাত্ৰ 1200 টকাত পায় 1200 হয় 140 টকা পৰা আৰম্ভ 140 টকা তে মই যদি পেলাইটো ভাঙিব নেকি না ভাঙে ও মাই গড বৰ্তমান মই আছো নগাঁৱৰ মুল্লাপতি মাজাৰৰ সন্মুখত থকা এটা বিগেষ্ট শ্বৰুম যিটো শ্বৰুমৰ নাম হৈছে আসাম মাৰ্বল হয় আপোনালোকে ঠিকে শুনিছে আৰু এই শ্বৰুমটোৰ নাম হৈছে আসাম মাৰ্বল আৰু এই আসাম মাৰ্বলে 25 বছৰ অতিক্ৰম কৰিলে আপোনালোকৰ লগত ব্যৱসায় কৰি গতিকে আজি মই এই 5000 স্কয়াৰ ফুটৰ বিগেষ্ট যে শ্বৰুমটোত আহিছো নিশ্চয় আপোনালোকক ভাল এটা ইনফৰমেশন দিব কাৰণে আহিছো তো আপোনালোকক মই ভিতৰলৈ লৈ যাম যত নেকি আপোনালোকে ঘৰৰ সকলো ধৰণৰ সামগ্ৰী যেনে ধৰক টাইলছ যেনে ধৰক বাথৰুম যেনে ধৰক মডুলাৰ কিচেন যেনে ধৰক আপোনালোকৰ ঘৰত লগোৱা যিকোনো টেপ যিকোনো আপোনালোকৰ বাথৰুমত লগোৱা মিক্সাৰ যিকোনো আপোনালোকৰ ঘৰত লগোৱা মানে কুমুট যিকোনো আপোনালোকৰ ঘৰত লগোৱা বিগেষ্ট টাইলছ এই আসাম মাৰ্বল হৈছে নগাঁও 1 নম্বৰ প্ৰতিষ্ঠান আৰু দুটা তেওঁলোকৰ শ্বৰুম আছে এটা আছে আপোনাৰ নগাঁওৰ কুঠাৰী সন্মুখত এটা আছে পাঞ্জাব নেশনাল বেংকৰ তলত গতিকে এই 25 বছৰ তেওঁলোকে অতিক্ৰম কৰিলে এই আসাম মাৰ্বলে নিশ্চয় তেওঁলোকৰ কিবা এটা নহয় কিবা এটা কোবাত সততা আছে এই যে মানুহৰ মাইণ্ডত এটা বস্তু সোমাই থাকে যে টাইলছ পেলাই দিলে ভাঙি যায় নাই না ভাঙে না ভাঙে বুলি প্ৰুফ কেনেকৈ কৰিব মই এতিয়া আপোনাক দেখাই আছে প্ৰুফ না ভাঙে দেখাই দিওক আপোনাৰ এ 2x2 টাইলছ হয় আটাইতকৈ বেছি চলা বস্তুবিলাক হয় আপোনাৰ এটো কেতিয়াও না ভাঙে বাপৰে বাপ এটো আমাৰ ফুল ভেট্ৰিফাই বডি বুলি কয় এটো আপোনাৰ ইয়াৰ ষ্টাৰ্টিং আপোনাৰ 140 পৰা আৰম্ভ হৈ যায় 140 টকা পৰা আৰম্ভ 140 টকা তে মই যদি পেলাইটো ভাঙিব নেকি না ভাঙে আপুনি ট্ৰাই কৰি চাব পাৰে চাও দিয়কচোন ওচৰতে আছে ওকে আজি মই টাইলছ আজি মই ধৰক ও মাই গড দেখিছেনে টাইলছ নেভাঙে মানে আপুনি গছকি থাকিলেও টাইলছ নেভাঙে না একো নহয় আপছত আপোনাৰ এইবিলাক ডিজিটাল টাইলছ আছে হেতু তো আৰম্ভনি এটো ডিজিটাল এইচডি প্ৰিন্ট বুলি কোৱা আমি এই প্ৰিন্ট বিলাক এইচডি প্ৰিন্ট হয় আচ্ছা এটো এইচডি প্ৰিন্ট ফটো আৰু হেতু নরমাল প্ৰিন্ট আৰু ডিজিটাল এইচডি প্ৰিন্ট ডিজিটাল 3D প্ৰিন্ট এটো 3D আচ্ছা হেতু যদি 140 টকা হয় এটো কিমান হ'ব ইয়াৰ আপোনাৰ 170 80 ৰেঞ্জৰ পাই 170 80 মই আপোনালোকক প্ৰাইস বিলাক কিয় জনাই দিছো জানেনে যে আপোনালোকে প্ৰাইসটো জানিলে আপোনালোকৰ ঘৰত টাইলছ খিনি লৈ যাবলৈ সুবিধা হ'ব এটো হৈছে আপোনাৰ ডিজিটাল প্ৰিন্ট 170 টকা হেতু হৈছে নরমাল প্ৰিন্ট এটো হৈছে 140 টকা এতিয়া আই গল 3D প্ৰিন্ট 3D প্ৰিন্টৰ দাম কিমান 3D আপোনাৰ 180 92 ৰেঞ্জত আহি যাব ও মাই গড 180 টকা বা 90 টকাত আপোনালোকে 3D প্ৰিন্টৰ টাইলছ আপোনালোকৰ ঘৰত লগাব পাৰে এটো 2x2 নে এটো 2x2 এটো 3D নে এটো 3D এটো দাম কিমান আহিব এটো 3D এটো 190 টা 190 ওকে এটা আমি এফালে যাও এটো কি টাইলছ এটো হৈ গল ওয়াল টাইলছ ইয়াত আপোনাৰ পিছবিলাক কেনেকুৱা ইয়াৰ আপোনাৰ পিছবিলাক 60 रुपीस 70 रुपीस এনেকুৱা ভিতৰত আপুনি বহুত ধুনিয়া সিনাৰি বিলাক আৰামত পাই যাব 60 টকা বা 70 টকা হয় এটো হৈছে ওয়াল মানে বাথৰুমত লগোৱা বাথৰুম ওয়াল যদি আপোনালোকে বাথৰুমত যদি বাথৰুম ওয়ালত যদি টাইলছ লগাব বিচাৰে তেতিয়ালে 70 টকাৰ পৰা 60 টকাৰ ভিতৰত খুব ধুনিয়া প্ৰিন্ট কৰা টাইলছ লগাব পাৰে এইবিলাক ভাঙিব নি নেভাঙে এটো মানে নাভাঙে এটো ওয়াল বডি হয় এটো ওয়াল বডি হয় আচ্ছা আৰু দেখাইছো সব কিমান ধুনিয়া ডিজাইন দেখিছেনে এইবিলাক হৈছে একদম মানে এটো গুটেটো যদি বাথৰুমত লগালে কিমান মজা লাগিব নেকি লগাব পাৰিব এটো বাহিৰৰ টাইলছ এলিভেশন টাইলছ বুলি কওঁ আমি আউটডোৰ ওয়ালৰ কাৰণে যোনটো ঘৰৰ সন্মুখত দিয়ে 60 পৰা 70 টকা হয় 60 পৰা আপোনাৰ ধৰক পাই যাব ভাল তাকো লাইল নাইনাৰ বুলি কয় ওয়াটাৰপ্ৰুফ বডি ওকে ওয়াটাৰপ্ৰুফ বডি আপোনাৰ এটো জেনেৰেল তো আপুনি 52 পাই যায় মানে আসাম মাৰ্বল বুলি কলে নগাঁও 1 নম্বৰ প্ৰতিষ্ঠান দেই আপোনালোকে এই কথা মনত ৰাখিব নগাঁওৰ ভিতৰত 1 নম্বৰ প্ৰতিষ্ঠান 5000 স্কয়াৰ ফুট এটা বিগেষ্ট শ্বৰুম ডিজাইনেবল কিছুমান টাইলছ আছে মই আজি আপোনালোকক একদম ধুনিয়া ভিডিও দিছো যে আপোনালোকৰ ঘৰত এইবিলাক বস্তু লগাব বিচাৰে গতিকে এইবিলাক কি টাইলছ এইবিলাক ডিজাইন টাইলছ বিলাক এইটো মেটালিক টাইলছ বুলি কওঁ আমি এই ধৰক আপোনাৰ গোখাই ঘৰ মন্দিৰত কবত বেছিঙৰ সন্মুখত অলপ জাগাত ইউজ অলপ কষ্টলি হয় মানে ওকে এক্সপেন্সিভ হয় এইটো মানে আপোনাৰ ওকে আৰু এফালে আৰু টাইলছ আছে এটো কি সাইজ এটো 4x2 এইটো 4x2 ইটালিয়ান মাৰ্বল বুলি কওঁ আমি ইটালিয়ান মাৰ্বল ডিজাইনেবল আপোনাৰ টাইলছ এখন প্ৰাইস কিমান মান আহে ইয়াৰ আপোনাৰ 350 পৰা আৰম্ভ হয় এটো মানে 350 টকা এক পিস আৰম্ভ হয় এটো 3D পোৱা যায় নে এটো আপোনাৰ এইচডি প্ৰিন্ট আহে এইচডি প্ৰিন্ট এবিলাক সব জিকে থাকে এইচডি প্ৰিন্ট ইটালিয়ান এইচডি প্ৰিন্ট হয় ওকে এটো হৈছে 2x4 আৰু এটা হৈছে 2x8 ফুট বাই 32 ইঞ্চি মানে 2.5 ফুট বাপৰে 2.5 ফুট বা 8 ফুট এনেকা ক'ব লাগিব 2.5 ফুট বা 8 ফুট ইটা টাইলছ লৈ আহিলো আৰু এটো টাইলছ
তলৰে টাইলছ হা তলত দিব পাৰি মডুলাৰ কিচেনৰ সেলফত দিব পাৰি ওকে এবিলাকৰ প্ৰাইস কিমান আহে ইয়াৰ আপোনাৰ ধৰক না 220 টকাকে স্কয়াৰ ফুট আহে 220 টকাকৈ স্কয়াৰ ফুট আহে ওকে যদি আপোনালোকে ধৰক এনে ধৰণে 8 ফুট বা 2.5 ফুট যদি টাইলছ লগাব বিচাৰিছে তেতিয়া হলে এটো গ্ৰেনেডৰ সাইজত বনাইছে এটো গ্ৰেনেডৰ সাইজত বনাইছে যদি আপোনালোকে গ্ৰেনেডৰ সাইজত যদি আপোনালোকে যদি টাইলছ কিনিম বুলি ভাবিছে তেতিয়া হলে 8 ফুট বা 2.5 ফুট দাম আহিব কিমান ইয়াৰ আপোনাৰ 220 টকা স্কয়াৰ ফুট আহে ক্যালকুলেশন কৰি পেলাই আপোনাৰ 4000 কিবা সামথিং ওকে এইটো এনেকে গ্ৰেনাইট হৈ গল এইটো গ্ৰেনাইট হয় ৰংটো গ্ৰেনাইটে হল গ্ৰেনাইটৰ পাথৰ গ্ৰেনাইট এইটো নেচাৰেল হয় এইটো পাথৰ এইটো হল নেচাৰেল আৰু এইটো হল আপোনাৰ আৰ্টিফিশিয়াল নেনো গ্ৰেনাইট এইটো আৰ্টিফিশিয়াল নেনো গ্ৰেনাইট আৰু এইটো হৈছে কেবিনেট বেচিন ইয়াত ধৰক কিবা কিবি বস্তু থবও পাৰে নেকি সব থব পাৰি ওকে এবিলাকৰ প্ৰাইস কিমান মান আহে ইয়াৰ আপোনাৰ লেস দি পেলা ধৰক না 10000 ভিতৰত 10000 টকা ভিতৰত আহি যায় এতিয়া আহি গল বাথৰুমৰ মই বস্তু লৈ আহিলো ধৰক এইবিলাক হল আপোনাৰ বাথৰুমৰ এটো মিক্সাৰ সেট বুলি কয় আচ্ছা এই মিক্সাৰ সেট বিলাক আপোনাৰ ধৰক কিমানৰ পৰা আৰম্ভ হৈছে মিক্সাৰ আপোনাৰ 4450 টকাৰ পৰা আপোনাৰ কাজিৰিয়া কোম্পানী ভাল ৰেঞ্জৰ পাব এইটো কাজিৰিয়া কোম্পানী পাব আৰামত মই আপোনালোকক এখিনতে কৈ থাও দেই আপোনালোকে যে এই মিক্সাৰ সেট বিলাক যে কিনিব নহয় এইবিলাক আপোনালোকে ব্র্যান্ড লগাব কিন্তু ব্র্যান্ড একানে কিনিব যে এইবিলাক বস্তু এবাৰে মানুহে লগায় 10 বাৰ নলগায় গটিকে ওয়ালত এবাৰ এইবিলাক চিপকাই দিয়া পিছত আকৌ ওয়াল সল টাইলছ লগাই দিয়া পিছত ভাঙিবলগিয়া হয় গটিকে আপোনালোকে যেতিয়া এই মিক্সাৰ সেট বিলাক লগাব বাথৰুমত সদায় জেকুয়া বা আপোনালোকে কাজাৰিয়া ব্ৰ্যান্ডৰ লগাই লব গটিকে এইবিলাকৰ দাম 4500 টকা ভিতৰত পাই যাব আৰু লেস হ'ব আৰু লেসু হ'ব ঠিক আছে তেতিয়া হলে আমি আৰু এফালে দেখাও আৰু আছে বস্তু আহক আমাৰ লগত আপুনি ষ্টেপ গেছটো আছে এইটো ষ্টেপৰ কাৰণে যদি আপোনালোকে যদি টাইলছ লগাম বুলি ভাবিছে তেতিয়া হলে এটো লগাব পাৰে ষ্টেপৰ কাৰণে এটো এক্সট্ৰা হয় দে এটো ষ্টেপ বনাই ৰাখিছে ষ্টেপ এবিলাকৰ কেনেকুৱা প্ৰাইস ইয়াৰ আপোনাৰ 500 ৰ পৰা ধৰক আৰম্ভ হৈ যায় 500 ওকে এখন মেৰো ডিজিটেলাইজ সেন্সৰ সিস্টেম সেন্সৰ বাথৰুমত লগোৱা ন হয় মানে বেছিনৰ সন্মুখত লগোৱা পায় ইয়াত আহিবলৈ হলে ৰাইজেটো কমত পাব লাগিব বেলেগতকৈ বেলেগ হ'ব লাগিব এতিয়া আপোনালোকৰ তাত কুমুৰৰ প্ৰাইস কেনেকুৱা এইটো ইয়াৰ যোনটো প্ৰাইস আছে আপোনাৰ 24900 টকা আছে ইয়াত আপোনাৰ লেস দি পেলা কমি যাব বহুত কমি যাব ন কমি যাব মানে কাজাৰিয়া এটা আছে এইটো 14000 আছে ইয়াৰ লেস দি দিলে আপোনাৰ 11700 আহিব তেতিয়া হলে মানুহ এনে কয় বহুত টকা বুলি নহয় মিছা কথা আচ্ছা এইটো কি এইটো আমি সিং বনাইছো বাসন ধোৱা সিং বাসন ধোৱা এইটো আপোনালোকে এনে ধৰণৰ বাসন ধোৱা বেচিন বনাই দিয়ে নেকি না এইটো পায় ৰেডিমেড পায় আমি কাঠৰ ডেমো বনাইছিলো এইটো ৰেডিমেড পায় এইটো হৈছে আপোনাৰ ৰেডিমেড বেচিন ডাইৰেক্ট নি বহাই দিলেই হ'ল আপুনি জেনি লৈ যাক এনেকে কৰি পিনে ধুব পাৰে মুভিং হয় ইয়াত একো আগাত ফিটিং হয় এইটো এনেকে ধুই থাকক আৰু গতিকে এইটো হৈছে ৰেডিমেড বেচিন আপোনালোকে লগাই ল'ব পাৰে এটো দাম কিমান হয় ৰেডিমেড বেচিন ইয়াৰ আপোনাৰ 15000 আছে লেস 13000 টকা মান আহি যাব ধৰক কিমান আহিব প্ৰাইস 13000 টকা মানত আহি যাব 13000 টকাত এটো বেচিন চাওক মহিলা সকলৰ কাৰণে কিমান এটা ভাল বস্তু ও মাই গড পিলাৰ টেপ মাত্ৰ 1200 টকাত পায় 1200 হয় তাতো লেস হ'ব আৰু লেস হ'ব লেস হৈ পেলাই 1125 টকা 30 টকা মান আহিব আৰু এক্সট্ৰা হ'ব এই বেচিনটো লগত ইনক্লুড নাই মানে এটো এইবিলাক এক্সট্ৰা দাম আহে এইবিলাক আচ্ছা এটো এক্সট্ৰা হ'ব আৰু ধৰক এই পিলাৰটোৰ দাম আহিব 1100 টকা হয় ওকে এটো কিমান সাইজ বুলি কয় এটো টাইপ আপোনাৰ 6x4 6x4 এটো লেটেস্ট হয় সাইজটো এতিয়া বৰ্তমান বহুত চলি আছে মানে ওকে তাকে পাৰি দিলে ধৰ ধুনিয়াকে মাৰ্বল নিচিনা ফিনিশ আহিব আৰু বস্তু দেখিবলৈ ভাল লাগিব ইটালিয়ান লুকস হ'ব ইটালিয়ান লুকস ভাল আছে ওকে এটো আপোনাৰ 120 টকা স্কয়াৰ ফুটৰ পৰা আৰম্ভ হৈ যাব 120 টকা স্কয়াৰ ফুট হয় ডোৰৰ কাৰণে আউটডোৰৰ কাৰণে এটো হোটেল এটো মানে আপোনাৰ কিমান বা কিমান এইটো মানে 1.5 ফিট বা 1 ফিট আছে 1.5 ফুট বা 1 ফিট এবিলাকৰ প্ৰাইস কিমান আহে ইয়াৰ আপোনাৰ 70 रुपीसৰ পৰা আৰম্ভ হয় 70 रुपीस হাই ডিপটো অলপ বেছি উঠাই এইটো কাউন্টাৰ টপ বেচিং বুলি কওঁ আমি এবিলাকৰ দাম কিমান ইয়াৰ আপোনাৰ 6100 টকা আছে লেস দি পেলা বহুত কমে যাব আপোনাৰ লেস দিলে আপোনাৰ আহি যাব 5100 টকা আহিব এইটো 5100 টকা হয় তাৰ পিছত এবিলাকৰ দাম কিমান এবিলাক এইটো 9500 টকা আছে হয় লেস দি পেলা আপোনাৰ তাৰ আহি যাব 8000 টকা আহি যাব এইটো লেস দি 8000 টকা এইটো বাথৰুম কনসেপ্ট এটা আছে এইটো এইডি মিৰৰ এইটো আছে আপুনি ইয়াত লাইটিং চেঞ্জ হৈ থাকিব যেনেকৈ এইটো এটা লাইট আহিব এটা এইটো লাইট আহিব এনেকুৱা চেঞ্জ হ'ব ওকে এটো চাওক এটো হৈছে গ্লাস ফিটিং বাথৰুম হয় এনেকুৱা বাথৰুম এটা বহুতে বিচাৰে গ্লাস ফিটিং এটো মাৰি দিলে বাস এটা কথা হল এটো সিম্পল মানে এটো ঠেক হৈছে জাস্ট খালি আপোনালোকক দেখাবৰ কাৰণে বনাইছে আপোনালোকৰ ঘৰত যেটো হ'ব ডাঙৰ হ'ব আৰু সাৱাটো এনেকুৱা হ'ব আপোনালোকে এটো এনে ধৰণৰ সাৱা হ'ব আৰু এনেকে গা ধুই থাকক আৰু আৰাম
আচ্ছা এইটো এনেকুৱা ধৰণৰ যদি আপোনালোকৰ এটা বাথৰুম বনাই দিয়ে কিমান মান টকা লয় এনেকুৱা ধৰণৰ বাথৰুম এটা বনাব গ'লে আপোনাৰ এইটো যদি হেৰি লগাও তেতিয়াহ'লে 35 এইটো আহে এইটো আপোনাৰ আহিব 20,000 মান ধৰক না 50,000 টকাৰ ভিতৰত মানে এনে ধৰণৰ এটা বাথৰুম ঘৰত ৰেডি হৈ যাব আৰু আপোনাৰ ঘৰটো যদি বিল্ডিঙৰ যদি এনে ধৰণৰ যদি এটা যদি বাথৰুম নাথাকে তেতিয়াহ'লে এইটো বিল্ডিং মানে ভাল নালাগে গতিকে বিল্ডিঙৰ ভিতৰত এনেকুৱা এটা বাথৰুম থাকিব লাগে ওকে তাৰপিছত আপোনাৰ এই চেনিটেৰী আইটেম বিলাক এইবিলাক যেনেকৈ সব চেনিটেৰী আইটেম লাগে এইবিলাক এটেচ কুমুদ আপুনি 7,000 টকাৰ পৰা আৰম্ভ হৈ যাব আপোনাৰ 7,000 টকাৰ পৰা যেনেকুৱা ভেৰাইটি লাগে 7, 7.5, 8, 9 ভিতৰত এনেকুৱা ৰেঞ্জৰ ভিতৰত ভাল ভাল কোম্পানী সোকা কাজেৰিয়া জাকৱাৰ এইবিলাক সব আপোনাৰ এভেইলেবল আছে ইয়াত ওকে গতিকে আপোনালোকে এনে ধৰণৰ যদি শ্বৰুমৰ পৰা যদি আপোনালোকে হোলসেল ৰেটত যদি কিনি পেলাই যদি আপোনালোকৰ ঘৰত যদি এই বস্তুবিলাক যদি লগাই লয় তেতিয়াহ'লে মই ভাবো ইয়াতকে ভাল কথা একো হ'ব নোৱাৰে আৰু বিশেষকৈ নগাঁও ৰাইজৰ কাৰণে এই আসাম মাৰ্বল এই প্ৰতিষ্ঠানটো এটা খুব গৌৰৱৰ কথা যেহেতু 25 বছৰ তেওঁলোকে পুৰা কৰিলে গতিকে আপোনালোকে এই আসাম মাৰ্বলক আপোনালোকে সাপোৰ্ট কৰক যেহেতু 25 বছৰ আপোনালোকে সাপোৰ্ট কৰিছে আৰু যদি আপোনালোকে যদি 75 বছৰ সাপোৰ্ট কৰে তেওঁলোকে 100 বছৰত ভৰি দিব গতিকে আপোনালোকে এই আসাম মাৰ্বলত আহি আপোনালোকৰ ঘৰৰ সা সামগ্ৰী লগাবলৈ পাৰিব গতিকে মই আপোনালোকক এনেকৈ ভিডিওটো বনাই দিলো আপোনালোকে ভুল হৈছে শুদ্ধ হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলৰ নামটো লৈ পেলাই যদি আসাম মাৰ্বলৰ আপোনালোকে যিটো প্ৰতিষ্ঠানত নাযাওক কিয় তিনটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানত নাযাওক কিয় মোৰ নামটো এবাৰ ক'ব আপোনালোকক সেই ৰেটৰ পৰা আৰু অলপ ৰেট আপোনালোকক কমাই দিব তেওঁলোকে তো মই আহিলো ধন্যবাদ থাকিলে